বড়োটো বাৰু ইণ্টাৰনেশ্যনেল ৱাৰ্ড নেপালতো বড়ো কথা পাতে নেপালৰ মানে ৰেডিঅ'ত মানে বড়ো মানে ভাষা প্ৰচাৰ হয় ৱেষ্ট বেংগলতো চব বড়ো আছে মেঘালয়তো বড়ো আছে তাতেও চব বড়ো প্ৰগ্ৰাম গাৰো হিলছৰ টিভি চেণ্টাৰত বড়ো প্ৰগ্ৰাম দি থাকে অসমীয়াটোহে নিদিয়ে বাহিৰত তাতকৈ বেছি সংকট আৰু প্ৰত্যেকটা জাতি জনগোষ্ঠীয়ে নিজৰ ভাষাক লৈ যদি চলে তো অসমীয়া ভাষা কেনেকৈ হ'ব গতিকে অসমীয়া ভাষা মই বিধানসভাত কম্পালসৰি কৰিছিলোঁ মই অধ্যক্ষ থাকোঁতে বুজি পালে নাই গোটেই প্ৰচিডিং আমাৰ চাৰ্কুলাৰ তাকলে অসমীয়া ভাষাত নোলোৱা হৈ গৈছিলে মই কম্পালসৰি কৰি দিলোঁ অসমীয়া বড়ো পৰক নপৰক অফিচিয়েল ইউজৰ পৰা বন্ধ হ'ব নালাগে কাৰণ সেইটো যদি বন্ধ হয় আমি এতিয়া ঘূৰি নাপাওঁ আজি আমি ইণ্ডিজিনাছ ট্ৰাইবেল ফেড এণ্ড কালচাৰ বিভাগ খুলিবলগীয়া কিয় হ'লোঁ যে আমি আমাৰ যিটো পৰম্পৰা সেই পৰম্পৰাবিলাক লাহে 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 এৰি গ'ল বেলেগৰ কালচাৰটো আমাৰ তাত ইনফ্লুয়েন্স হৈ গ'ল প্ৰভাৱ হৈ গ'ল এতিয়া আজি আমাৰ বিভিন্ন জাতি জনগোষ্ঠী নিজৰ ভাষা হেৰুৱাব লগা হ'ল ধৰ্ম হেৰুৱাব লগা হ'ল নিজৰ মানে সাজপাৰ হেৰুৱাব লগা হ'ল নিজৰ উৎসৱবিলাকত আমি পালন কৰিব নজনা হৈ গ'ল অসমত বহুতে এইবিলাকক এতিয়া ঠিক কৰিবৰ কাৰণে ইণ্ডিজিনিয়াছ ট্ৰাইবেল ফেড এণ্ড কালচাৰ গতিকে আমি আমাৰটো এৰিব নালাগে 5 বছৰীয়া অসমত বিধানসভাৰ ইতিহাসটো যদি আমি আজিয়ে মুচিমুখ কৰিব পাৰোঁ অসমৰ পৰম্পৰা ইতিহাস কেতিয়া আমি ৰচায়ন কৰিব পাৰিম সেইকাৰণে সেইবোৰলৈ বাহিৰত চৰ্চা হৈ থাকিব নালাগে মানুহে বিধানসভাটো চাব লাগে আৰু তেতিয়া চব বস্তুটো আমি চৰ্চা কৰিব পাৰোঁ নাই চোৱা যিকোনো হ'ব অসমটো আগত আমি খালি আনৰ মানে গহিনালৈ কথাবিলাক কৈ থাকোঁ অসম আগত আৰু অসম আগত হ'ব লাগে এতিয়া বড়ো ভাষাৰ ক্ষেত্ৰত যিবিলাক কনফিউজন ওলাই আছে আপোনালোকে এছেম্বলিৰ ৰুলটো চালেই হ'ল অলৰেডি হিন্দী বাঙালী বড়ো এছামিজ আছে গতিকে তাতনো কি আছে যে বড়োক উঠাব হিন্দী সোমাব অলৰেডি আপোনালোকে ৰুলটো চাই লওক এই ৰুলতটো আননেচেচাৰী আমি এক্সিষ্টিং থকা বস্তুবিলাকক কিবা কৰি ফালে আমি মানে খেৱা সৃষ্টি হৈ যায় তো সেইটো কিহৰ কাৰণে আছে লেক অফ নলেজ আৰু আমি অসমীয়া মানুহে কোনো আইনবিলাকৰ ওপৰত আমাৰ গুৰুত্ব নাই আমি নপঢ়োঁ এটা বিধানসভাৰ ভিতৰত অলৰেডি মানে সংস্কৃত ৱাৰ্ডটো লিখা আছিলে আগৰ পৰাই যেটো হিন্দী আৰু সংস্কৃত অসম আসাম বিধানসভা একে সংস্কৃতটো আসাম বিধানসভা কিন্তু অসমৰ অফিচিয়েল লেংগুৱেজটো হ'ল অসমীয়া আৰু বড়ো আৰু হেতুৰ কাৰণে লিখা মেলা প্ৰচিডিং সেইটো অসমীয়া আৰু বড়োত কৰাটো কম্পালসৰি কৰা হৈছে ৰাষ্ট্ৰীয় ভাষাটো সবেই ব্যৱহাৰ কৰিব হিন্দীটো আজি আপোনাৰ বিহাৰতো কৰিব ইউপিতো কৰিব ৰাজস্থানতো কৰিব উত্তৰাখণ্ডত কৰিব ছত্তীশগড়ত কৰিব মধ্যপ্ৰদেশত কৰিব সবতে কৰিব অসমীয়াটো ক'ত কৰিব বড়োটো ক'ত কৰিব বড়োটো বাৰু ইণ্টাৰনেশ্যনেল ৱাৰ্ড